10 লাখ নিযুক্তি দিবলৈ সাজু মোদী চৰকাৰ। খুবেই গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো। দেশৰ বৃহৎ নিযুক্তি মেলা, দেশৰ 45টাকৈ স্থানত বিতৰণ কৰিব নিযুক্তি পত্ৰ। পুনৰবাৰ উল্লেখ কৰিছো, দেশৰ মুঠ 45টা স্থানত বিতৰণ কৰিব নিযুক্তি পত্ৰ আৰু ৭১,০০০ নৱনিযুক্ত যুৱক যুৱতীক বিতৰণ কৰিব নিযুক্তি পত্ৰ। আজি পুৱা 10:30 বজাৰ পৰা বিতৰণ কৰা হ'ব এই নিযুক্তি পত্ৰসমূহ। খুবেই গুৰুত্বপূৰ্ণ খবৰ, দেশৰ 45টা স্থানত বিতৰণ কৰিব নিযুক্তি পত্ৰ। ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰদান কৰা হ'ব এই নিযুক্তি পত্ৰসমূহ। খুবেই গুৰুত্বপূৰ্ণ খবৰ, এবছৰত ভাৰত চৰকাৰে 10 লাখ চাকৰি প্ৰদান কৰিব দেশৰ নিবনুৱাসকলক। 10 লাখ নিযুক্তি দিবলৈ এতিয়া সাজু হৈ পৰিছে মোদী চৰকাৰ। খুবেই গুৰুত্বপূৰ্ণ খবৰ, পুনৰবাৰ জনাই আছো। দেশৰ বৃহৎ নিযুক্তি মেলা, 10 লাখ নিবনুৱাক নিযুক্তি দিবলৈ এতিয়া সাজু হৈ পৰিছে মোদী চৰকাৰ। দেশৰ মুঠ 45টাকৈ স্থানত নিযুক্তি প্ৰদান কৰাৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ। আজি পুৱা 10:30 বজাৰ পৰাই বিতৰণ কৰা হ'ব এই নিযুক্তি পত্ৰসমূহ। দেশৰ সৰ্বমুঠ 45টাকৈ স্থানত বিতৰণ কৰিব নিযুক্তি পত্ৰ আৰু ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰদান কৰা হ'ব এই নিযুক্তি পত্ৰসমূহ। এবছৰত ভাৰত চৰকাৰে মুঠ 10 লাখ চাকৰি প্ৰদান কৰিব নিবনুৱাক আৰু 10 লাখ নিযুক্তি দিবলৈ এতিয়া সাজু হৈ পৰিছে মোদী চৰকাৰ।